হৈছে নে ৰেকৰ্ডিংটো হৈছে এতিয়া কথাটো হ'ল প্ৰভুজনাই যেতিয়া অলপ ধৰি লয় ধৰি তেতিয়া কিন্তু নোটছবিলাক অলপ ইটো সিটো -2 +3 এনেকৈ হয়তো অলপমান আপ ডাউন কৰিব পাৰে কিন্তু পাৱাৰটো তথাপি থাকে ছিংকিঙত কেনেকেনো কিন্তু কিবা এটা ফিল এটা আছে কিন্তু দেই চ' আজি মই ট্ৰাই কৰিছোঁ কিনো হয় চাওঁচোন বাৰু এক্সট্ৰিম লেভেলত যেতিয়া মালটো ধৰি দিয়া যায় তেতিয়া কেনেকুৱা লাগে লেটছ গ' আনে যোৱা বাদে নোযোৱা ছোৱালীজনী পোৱানে চিনি no auto-tune it's raw পোৱানে চিনি yeah একেবাৰে এটা বৃন্দাবনৰ ফিল কৃষ্ণ ৰাধাৰ যিটো কেমিষ্ট্ৰি পবিত্ৰ প্ৰেম আৰু কৃষ্ণ আৰম্ভ এই পাত গাড়ী নৈৰ পাৰৰ এচটা শিলত বহি পানীৰ কুভাষাই সোণ বৰণীয়া চুলি তাৰি মেলি তাই জানো কি পায় নাইচ নৈৰ পাৰৰ এচটা শিলত বহি পানীৰ কুভাষাই সোণ বৰণীয়া চুলি তাৰি মেলি তাই জানো কি পায় বুকুত বিচাৰে কাণ পাতি তাই সুৰৰ গুণগুণনি আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি এনেকে তেখেতে যেতিয়া এইটোৱে ফিল আৰু এইটোৱে এনেকে গৈ থাকিব লাগে গ্ৰেজুৱেলি য়েছ গ' ইটছ স্পণ্টেনিয়াছ একদম কোনো ধৰণৰ এফেক্টছ দীঘা বাই নাৱৰীয়া হে যায় তাইলৈ কেৰাহীকে চাই তাইৰ কাষলৈ যাওঁ কি নাযাওঁ কৈ নাওখনিয়ে চপাই ডাৰ্ক দীঘা বাই নাৱৰীয়া হে যায় তাইলৈ কেৰাহীকে চাই তাইৰ কাষলৈ যাওঁ কি নাযাওঁ কৈ নাওখনিয়ে চপাই পাৰলৈ কেনেকৈ উঠিব সিহঁত নৈৰেও লগা পানী আনে যোৱা বাটে নোযোৱা
জনী পোৱানে চিনি পোৱানে চিনি আনে যোৱা বাটে নোযোৱা ছোৱালীজনী পোৱানে চিনি পোৱানে চিনি পোৱানে চিনি পোৱানে চিনি